তো হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী ৰাইজ তো আপোনালোকক কি খবৰ আৰু সকলোকে আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে আৰু আপোনালোকক কৈছোঁ ডেইলি ভিডিঅ' আপলোড কৰিব চেষ্টা কৰিম আৰু মানে গাইছ গৰম যিহে গৰম দিছে না গাইছ তো এইকাৰণে থাকিব পৰা নাই তো আছোঁ এনেই চলাচল কৰি পিনে বহি তো মানে গাইছ আৰু বৰ্তমান হৈ আছে চাফাই দেখাই আছোঁ আপোনালোকৰ কাছে ধৰক এতিয়া মানে চাফাই হৈ আছে জুই চুই লগাই আছে মানে জুই চুই লগোৱা হৈছে পূৰা চাফাই চাফাই চলি আছে আৰু কোনোবাই মানে ঘৰ মুচি আছে খাই আছোঁ ৰ'ব ঘৰ মুচি আছে ভিডিঅ' বনাই আছোঁ আৰু মানে গাইছ এই যে ওপৰৰ পৰা যে মানে বৰষুণ লোৱাতে যে বৰফ পৰিছিলে এইটো মানে গাইছ কাঠ খুন্দি দিছে মানে গাইছ এইটো তো চাই থাকক বাৰু ভিডিঅ'টো কি হয় কি নহয় এইটো যেলৈকে নেকি আৰু মানে গাইছ যিহেতু ঘৰলৈ আছোঁ তো বাহিৰতো কামত যোৱা নাই কোনো কাটি তো সেইকাৰণে আৰু ঘৰতে অকণমান মানে যিটো ৰ'দটো দিছে তো ঘৰতে অকণমান চাফ চিকুণ কৰি দিওঁ তো ঘৰৰ পৰিস্থিতিটো দেখিব ভাল হ'ব নহয় এতিয়া আৰু সলনি হ'ব লাগিবই যিহেতু সলনি নহ'লে ভাল কথা নহয় মানুহে ভাল নক'ব সেইকাৰণে আৰু অকণমান কাম চাম কৰোঁ আৰু কাম মানুহ কিনো কৰিম তো সেই যিখিনি মানে জাবৰ জোঁথৰ আছে সেইখিনি মানে কটা কৰি পিনে চুবাই দিওঁ আপোনালোকে চাই থাকক হেৰিটো কিন্তু বাৰু গাইছ ড্ৰেছটো নিপিন্ধো দেই বম গৰম দি আছে আৰু লৈ লওঁ হাচনিটো তো যিটোৰে মানে জাবৰ জোঁথৰবিলাক টানিব তো লৈ লওঁ লৈ পিনে কামটো কৰি দিওঁ মই মানুহটো কেনেকুৱা কুকুৰে চাবিহে গাইছ এইটোৰে সোমাই যাম এনেকৈ ভিতৰা দি আৰু মানে গাইছ এনেকুৱা লেতেৰা হৈ আছে না যিহেতু গাঁৱৰ পৰিস্থিতি না গাইছ আপোনালোকক যে কৈছিলোঁ গাছটো ঢালাম বুলি তো এইটো গাছটো ঢালাইছোঁ ক'ত গ'ল এইটো গাছটো আৰু এই তাত আছে পূৰা একদম মানে গাইছ লেতেৰা হৈ আছে গাঁৱৰ পৰিৱেশ না গাইছ লেতেৰাটো আৰু হ'বই না এইটো চাফ চিকুণ কৰি পিনে জুই লগাই দিব লাগিব তেতিয়াহে চাফা হ'ব আৰু এতিয়া বাৰু মই এইটো লৈ পিনে দেওনাটো পাৰ হৈ লৈ দেই গাইছ মানে হাঙাৰ বুলি কয় আৰু এতিয়া আহিলোঁ জুইটোৰ ওচৰলৈ আহিলে একদম পিঠি ফাটি যাব খোজে গাইছ ৰ'দটো তামাম দিছে না গাইছ এনেকুৱা খুতুৰা ৰ'দটো গাইছ মানে কিনো তো কোনোবাখনতে চাফা কৰি লওঁ আপোনালোকক দেখাই আছোঁ চাই দিয়ক ভিডিঅ'টো সেইফালে নেকি মানে গাইছ আৰু অকণমান হাচনিটো আৰু হাচনিটো লৈ পিনে ইয়াত থৈ দিওঁ What is it? আৰু মানে গাইছ অৱশেষত প্ৰায় চাফা হ'লে অকণমান তো আপোনালোকক দেখাই আছোঁ মচকা মাৰি আছোঁ মচকা মাৰিব আহিম আৰু মানে গাইছ অৱশেষত পূৰা চাফা হৈ গ'ল প্ৰায় অকণমান আছে এই চাইডত আৰু বৰ্তমান জুই থুই লগাই দিলোঁ তো এতিয়া মানে পৰিস্থিতিটো অকণমান চাবলৈ ভাল লগা হৈছে দেই গাইছ ঠাণ্ডা লাগি আছে জুইকে পুৱাই লওঁ নেকি অকণমান আৰু গাইছ অৱশেষত ঘৰলৈ বুলি উভতিলোঁ ডাইৰেক্ট আহিলোঁ ঘৰলৈ কিবা এটা খাব লাগিব না গাছ এইটোকে মাৰিম নেকি গাইছ এইটোকে পালালে বাপেকে মাৰক চলিটো গাইছ মনে মই মিঠেলাও শাক ৰঙালাও শাক চাংলাও শাক পাতিলাও শাক খাব আহিছোঁ মনে আছে নাপায় এনেকুৱা কৰি আহিছোঁ খাই লওঁ মানে আপোনালোক দেখাই আছোঁ গাইছ মানে ৰাইছ লৈ ল'লোঁ শাকটো মানে খাব লাগিব ইয়াত বহি টাবাইদেউ দে মাই দিব
মানে মাছ নকৰং দিছুই নকৰং 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 La 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 la. किससे लगा मेरा मजाक टांग 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 আৰু এতিয়া গাইছ মানে বৰ্তমান বেলাটো অকল 2টামান বাজিলে আৰু ফাইনেলি 2টামান বাজিলে কিজান এতিয়া বাৰু কাপাও থৈ লওঁ কাপাও থৈ পিনে সেজনে বুজিছে আৰু গাইছ খাব লাগিব নহয় আৰু এটা বস্তু দেখি আছো 1 2 3 4 5 বাকিখিনি গাড়ী কাপড় আনলে এইটো গাইছ আটা ফল বুলি কয় আটা ফল আমাৰ অসমীয়া খৰুৱাত ক'ব গ'লে নিয়াৰ বুলি কয় নিয়াৰ কোনে কোনে ভাল পায় বাৰু খাই কমেণ্ট কৰি জনাবচোন মই কিন্তু খাই ভাল পাওঁ আৰু কাৰ কাৰ ঘৰত এনেকুৱা আছে কমেণ্ট কৰি জনাব দেই গাইছ কি যে হ'ব আজিকালি চাবা আমি স্কুলৰ পৰা আহি ডাইৰেক্ট চিধা ঘৰত গৈছিলোঁ ভাত খাইছিলোঁ ঘুমাইছিলোঁ আৰু এইবিলাক চাবি নেকি দেখিয়া আছোঁ স্কুলৰ পৰা আহিছে আৰু কি কৰি নকৈছে আৰু গাইছ কথা উৎপাত চাইকেল এখন পাইছে কি বাঁহৰ সেংকা লগাই পিনে ফেতৰা দেখছে না গাইছ অৱস্থা কি কৰছে ফেতৰা কি যে বাজাই থাকে না গাইছ কিমান চমা গৰম হৈ যায় এনেই গাইছ এই কষ্টখনত কৰ্ম কৰি আছো গৰমখনত গাইছ আৰু ফেতৰা কি যে হ'ব দেখছি না গাইছ গাইছ এতিয়া বাৰু আৰু ডাইৰেক্ট মানে আমাৰ দেৱজিৎ হেলিকপ্টাৰ ফ্ৰেংক কৰি পিনে ডাইৰেক্ট ঘৰত আহিলোঁ চিধা আৰু বৰ্তমান নাগাওঁতো সি মানে ক'ব লাগিছে যে এটা কথা এটা ক'লে চুলি কাটি দিব লাগে যিহেতু জানো চুলিটো কাটি দিব আৰু কিয় বেকাৰটো পিছতো যাব পাব সেইকাৰণে আৰু মই কাটি দিওঁ তো ডাইৰেক্ট চুলিকেইটা লগ পাই আছোঁ অকণমান মোবাইলটো চাৰ্জ হওক নেকি 1 2 3 এণ্ড আৰু গাইছ অৱশেষত আহি পালে আমাৰ দেৱাশিষ আৰু মই যে আছোঁ চুলি কাটি দিব নদীৰ পাৰলে বৰ্তমান অৱশেষত উঠিলোঁ S2R 300ত লগত আছে দেৱাশিষ আৰু কালাগুণ্ডা ডুমুৰু নিগ্ৰ আমাৰ হেকেট ছাৰ বৰ্তমান ভাত খাই চিৰিছে কাম কৰি আছেতো আৰু লগত আছে জাম্ভা আৰু তাইও খালি দেখা ময়ো খালি দেখা দেই গাইছ যাই থাকোঁ নদীৰ পাৰলে বুলি নাকি গাইছ এইখিনিতে আপোনালোক আৰু এটা কথা কওঁ বৰ্তমান দেখিছে নাকাটি পাহাৰৰ ওচৰত যিহেতু আমাৰ ঘৰ তো আপোনালোকক কওঁ গাইছ বৰ্তমান নাকাটি পাহাৰত আহি মানে বৰ্তমান একো লাভ নাই যদি আহে বেকাৰ মানে কষ্ট হ'ব গাইছ আৰু ইমান গৰম না গাইছ উঠিবৰ কাৰণে বহুত কষ্ট হয় আমি যেতিয়া নামাৰ পৰা উঠিব লাগে প্ৰায় আমাৰ 1 ঘণ্টামান লাগে আৰু আপোনালোকে দূৰৰ পৰা আহে কেতিয়াও অহা নাই তেতিয়াহ'লে আপোনাৰ 1.5 ঘণ্টা 2 ঘণ্টা গেৰেণ্টি পাক্কা লাগিবই গৰম দিনত আৰু বৰ্তমানতো পানীৰো অভাৱ বিৰাট কাৰণ ঝৰ্ণাবিলাকৰ পানীবিলাক শুকাই মানে শেষ হৈছে গাইছ তো আপোনালোকে দেখিছে গাছ গিছালিৰে মানে অৱস্থা কি হৈছে আৰু ঝৰ্ণাৰ পানী নুশুকাব গাইছ তো আপোনালোকক যদি কেতিয়াবা আহিব খোজে তো আহিলে মানে সেই ঠাণ্ডাকালিত আহক আপোনালোকে বহাগৰ 1 তাৰিখে আহক 2 তাৰিখে আহক এইখিনি টাইমত আহিব পাব আহিলে ৰাতিপুৱা আহক গাইছ আৰু গাইছ অৱশেষত ফাইনেলি আহি পালোঁ আমাৰ চুলি কাটা প্লেচ মানে ইয়াত মানে চেয়াৰ দিছে যিহেতু মানে কাটি ভাল লাগিব আৰু তো লগত আছে আমাৰ কাইচি চুলি কাটা কাইচিখন ফণিখন ক'ত ফণি তো কাটি পিনে লগ পাই আছোঁ চিধা নে কি গাইছ
তো মানে গাইছ আৰে বৰ্তমান আমাৰ দেৱজিৎ ফেটিৰ চুলিখিনি কাটি দিলোঁ তো কেনেকুৱা হৈছে আপোনালোকক দেখাই আছোঁ তো দেৱজিৎ ফেটিৰ চুলিখিনি কাটি দিলোঁ ৰে গাইছ কোনো ৰকম আৰু বৰ্তমান আমাৰ নিগ্ৰ কালা গুণ্ডাৰ মানে ডুমুৰুৰ চুলি কাটি আছে আমাৰ দেৱজিৎ পুৰা তো ইয়াৰ বাদে ফাইনেলি গাঁও পৰা উঠি ল'লোঁ আৰু খাই ল'লোঁ ভাত আৰু বাৰু মানে ভিডিঅ'খিনি এইখিনি আছিলে যদি ভিডিঅ'খিনি চাই ভাল পালে তেনেহ'লে লাইক চাই দিয়া এণ্ড ছাবস্ক্ৰাইব কৰক তো বি ফাইন বি হেভি বি লাভ গৈছোঁ দা অল আছাম তো এণ্ড বাই বাই তো আকৌ লগ পাই আছোঁ এনেকুৱা ধামাকা ভিডিঅ'ৰ সৈতে মানে গাইছ আপোনালোকক ডেইলি ভিডিঅ' লাগে না সেইকাৰণে আৰু নৰ্মেলকৈ দিবলৈ চেষ্টা কৰিম তো লগ পাই আছোঁ নেক্সট ভিডিঅ'লৈ বাই বাই